নমস্কাৰ বন্ধুবোৰ মোৰ অনলাইন ক্লাছত আপোনালোকক স্বাগতম বন্ধুবোৰ এডিআৰডি গ্ৰেড 3 গ্ৰেড 4 পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ এটা আপডেট আহিছে বন্ধুবোৰ গ্ৰেড 3 লেভেলৰ এডমিট কাৰ্ডৰ নোটিছ আহিছে আপোনালোকে কেতিয়াৰ পৰা ডাউনলোড কৰিব পাৰিব এডমিট কাৰ্ড ক'ৰ পৰা ডাউনলোড কৰিব কোনটো ৱেবছাইট আপোনালোকে ডাউনলোড কৰিব পাৰিব ডাউনলোড কৰোঁতে কি তথ্য লাগিব গোটেইখিনি কথাৰ উত্তৰ আমি এই ভিডিঅ'তে পাম SLRCৰ পৰা এটা নোটিছ আহিছে এইখন হ'ল আপোনালোকৰ আগত নোটিছখন আমি চাম নোটিছত কি লিখা আছে ইন কন্টিনিউশন টু দা এডভার্টাইজমেন্ট নাম্বার SLRC G391 advertisement 2003-2 the date of the written examination for the recruitment of the post of SSSLC level under the state level recruitment board commission for class 3 post বন্ধুবৰ চাব ইয়াত class 3 পোষ্টৰ কথা আছে class 3 post is hereby notified as below category of written examination of HSSCL levelৰ তাৰ মানে HS levelৰ নোটিছ এটো গ্ৰেড 4 নহয় ইয়াত মিনিমাম ৰিকুৱাৰমেন্ট আছিল HS পাস আছিল আৰু ইকুইভ্যালেন্ট এক্সামিনেশন আছিল তাৰ সায়েন্স লেভেল আছে সায়েন্স আৰু আৰ্টস দুটা একেলগত আছিল বন্ধুবৰ চাব পৰীক্ষা এইটো নোটিছ কোনটো পৰীক্ষাৰ 15/9/2024 মানে 15 তাৰিখৰ এক্সামৰ যে HS লেভেলৰ এক্সাম তাৰে নোটিছ এটো পৰীক্ষা হ'ব কিমান 10:30 বজাৰ পৰা 1:30 লৈকে ইয়াৰ পিছত কি লিখা আছে it is hereby informed that candidates who have applied for these posts can download their admit card for the written examination by the logging into the website of Gov of Assam কি ওয়েবসাইট আছে www.assam.gov.in বন্ধুবৰ নোট কৰি লব www.assam.gov.in and the date of board secondary education Assam www.site-seva-online.org from 11 AM to 9/2004 তাৰ মানে 2 তাৰিখ সেপ্টেম্বৰ 2 সেপ্টেম্বৰ 11টা বজাৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব ইয়াৰ পিছতে the candidate who have downloaded the and take print out their admit card by using the application number আপোনালোকে এক্সাম দিয়া এপ্লাই কৰা সময়তে এটা নম্বৰ দিছিল এপ্লিকেশন নম্বৰ এন্ড পাসওয়ার্ড আপোনালোকে যি পাসওয়ার্ড সেট কৰিছিল এই পাসওয়ার্ডখন লাগিব used while filling the form of applying of the post আপোনালোকে যেতিয়া এপ্লাই কৰিছে তেতিয়া এটা এপ্লিকেশন নম্বৰ পাইছে আৰু যি আপোনালোকে পাসওয়ার্ড দিছিলে সেই পাসওয়ার্ড লাগিব আপোনালোকৰ এডমিট কাৰ্ড ওলোৱাৰ সময়তে the candidate of have to produce hard copy আপোনালোকে হাৰ্ড কপি ওলাব লাগিব এডমিট কাৰ্ড appearing the written examination আপোনালোকে হাৰ্ড কপি লৈ যাব লাগিব and must follow all the instruction mentioned in the admit cardৰ যি rule regulation লিখা থাকিব গোটেইটা আপোনালোকে ফলো কৰিব লাগিব the date and time for the written examination of the other category আৰু বেলেগ category বিলাক post shall be notified due to the course of the time আৰু ইয়াৰ বাহিৰে যে গ্ৰেড 4 আৰু বেলেগ এক্সামৰ যে কি আছে নোটিছ পিছত আহিব বুলি কৈছে বন্ধুবোৰ ডাঙৰ খবৰ আৰু আপডেট ডাঙৰ কাৰণ আমি 11টা বজাৰ পৰা কোড 2 সেপ্টেম্বৰ আমি ডাউনলোড কৰিব পাৰিম বন্ধুবোৰ নোট কৰি লব ভেৰি ইম্পৰ্টেন্ট এক্সাম আৰু বেছি সময় নাই ভালদৰে ষ্টাডি কৰিব আৰু ভালদৰে থাকিব বুলি ভিডিও ইয়াতে সমাপ্ত কৰিছো ভিডিওখন চোৱাৰ বাবে ধন্যবাদ জয় অসম